কিন্তু হিন্দু মুছলিম অসমত কৰিব নোৱাৰে মই আপোনাক কৈ দিলোঁ যেতিয়াৰ পৰা এইখিনি কাম কৰিছোঁ তেতিয়া কোনোবাই কিবা আক্ৰমণ কৰে বুলি মই অকলে নিজে গাড়ীখন লৈ আহিছোঁ SOPখন কাৰ কাৰণে মোৰ লগত মই মোৰ ড্ৰাইভাৰজনৰ জীৱনটো হেৰিত পেলোৱা নাই মোক বডিগাৰ্ড নালাগে এই যিখিনি মানুহ আছে এইখিনিয়ে মোৰ বডিগাৰ্ড আমাক দমন কৰিব নোৱাৰে এইটো মিছা কথা আমাক জেলত ভৰাব পাৰিব দমন কৰিব নোৱাৰে আজি জুবিন অনুৰাগী যেতিয়া থিয় হয় তাত জাতি ধৰ্ম নিৰ্বিশেষে মানুহ থিয় হৈছে কিন্তু হিন্দু মুছলিম অসমত কৰিব নোৱাৰে মই আপোনাক কৈ দিলোঁ SOPখন কাৰ কাৰণে আজি SOPখন ভংগ নহ'বলৈ তাতে প্ৰশাসনৰ মানুহ ৰাখিবলগীয়া হোৱা নাই জানো গতিকে সেই মানুহখিনি ৰাখি পেলাই খুলি থৈ দিয়ক তেতিয়াতো তাততো কোনো ধৰণৰ উৎপাত কৰিব নোৱাৰিব কোনেও মানুহৰ আৱেগটোক অন্ততঃ এইখিনি সময়ত কৰিব নালাগে আপুনি প্ৰেক্টিকেল কথা মানুহজনক বুজাব কিন্তু কেতিয়া বুজাব যেতিয়া মানুহজন মানসিকভাৱে যেতিয়া ভাঙি নাথাকে মানসিকভাৱে দুৰ্বল হৈ নথকা স্থিতিত আজি মানুহখিনি ন্যায় প্ৰক্ৰিয়া নোহোৱালৈকে মানসিকভাৱে দুৰ্বল হৈ আছে এইখিনি মানুহৰ ওপৰত কিছুমান নিয়ম জাপি দিব নাপায় সেইদিনাখন এজন মানুহে কৈছে যে তিনিচুকীয়াৰ পৰা এজন মানুহ আহিব তেওঁতো 10টা বজাত আহি নাপাবও পাৰে